হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং গাইজ। চ' স্বাগতম জনাইছোঁ হৰিছ বিজনেছ ইন আছামলৈ। তো এতিয়া মই আহিছোঁ আপোনাৰ বালাগাঁৱত। তো বালাগাঁও পিনে মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰি কিনে ইয়াৰ পুখুৰীহে আমাৰ পুখুৰী মানে ইয়াতে নদী এটা আছে, পকাখাইটি নদী বুলি কয়। এইটো নদী এনেকৈ পানী বহি আহিছে। মই ইয়াত আহিছিলোঁ ৰাতিপুৱা খোজকাঢ়িবলৈ। তো ভাবিলোঁ আপোনালোকক দেখাইছোঁ পৰিৱেশটো চাওক, বিৰাট ভাল লাগে ইয়াত নদীটো। তো এনেকৈ পানী বহি আছে ধুনীয়া কৰি। তো আজি ষ্টাৰ্ট কৰিলোঁ বালাগাঁৱৰ পৰা ভিডিঅ'টো, আৰু আপোনালোকে চাই থাকিব ধুনীয়া কৰি। তো আজি কি কাম কৰিম বা কি কাৰণ আহিছোঁ তো আপোনালোকক দেখাম। তো এনেই ঘূৰিব আহিছোঁ, ভাগিনটো মানে আহিম বুলি ভাবি আছিল, তো আজি আনিলোঁ। তো এনেকৈ পুখুৰীৰ পাৰে পাৰে মানে নদীৰ পাৰে পাৰে এনেকৈ ঘূৰি আছোঁ, আৰু ক'ত কি বস্তু আছে তো এনেই দেখাম নদীৰ পাৰত। তো ইয়াত গছ গছনি আছে নদীৰ পাৰত এনেকৈ। তো একদম ফৰেষ্ট হেন পায় আৰু মানে ইয়াত চাৰিওফালে গছ গছনি। তো এনেকৈ নাযাম, ইয়াত ৰাস্তা নাই। এনেকৈ আহি আছোঁ বা খৰি চিৰিছে গ'লে নাই খৰি চিৰি আছে। লগতে মই আছোঁ তো সুদা ভৰি দি খোজকাঢ়িছোঁ। সুদা ভৰি মানে ভাল মানে ইয়াৰ হেৰিটো লৈ আছোঁ আৰু মানে আমি লৈ আছোঁ। আৰু ইফালে আছে এটা নদী, ই এটা কয় পকাখাই নদী। আগতে বোলে নদী আছে, নদীটো বাৰু এতিয়া নাই। চাওক আইঠা কলো তামাম আইঠা কৰ এইটো নদীটো চাওক, এটা নদী পানী আছে ইয়াত। পানী পাৰ হ'ব লাগিব, খোজকাঢ়ি যাব লাগিব এনেকৈ। এতিয়া আগত পাহৰ এনেকৈ পাৰ হৈছিল, পানী হয় বা ভৰ্তিক পানী হয়। কিমান হয় পানী দেখাই আছোঁ ইয়াত পানী। এইটো চাওক, এইফালে চাওক নদী, আৰু এইফালে এনেকৈ মই কৰি আছোঁ। ভাল লাগে। আইঠা কলো চাওক, আইঠা কলো লাগি আছে এনেকৈ উঠি যাম এইটো ৰাস্তাইদি। ষ্টাৰ্টটো মাৰি ধুনীয়া কৰি কিয় বন্ধা কৰি আছা? কি কৰি আছা তই? চাহ খাই আছা তই? বা উঠি মাৰিয়ে উঠি মাৰি আহি পালোঁ ঘৰ। ভৰি ধুলোঁ, এতিয়া খাম ব্ৰেকফাষ্ট। কি বনাই আছে? জুই পুৰা একদম লগাই দিছে আমাৰ ৰান্ধনী পুৰা লগাই আছে। পিনি খালি এইফালে চাওক গাইছ, তো বিকাশ ভাগিনা তামোল ঠানি কাটি মানে পাণ ৰ'দ নপৰে। তো পাণ মই পাৰি আছোঁ এনেকৈ, পাণৰ গছত অলপমান চাইনিং কৰি আছোঁ। হয় ভাই, আমাৰ বাইদেউ বাইদেউ কি হ'ল? 6টা হৈ গ'ল, 6টা পাণ গুঠা হৈ গ'ল। এতিয়া আৰু পাৰি আছোঁ অলপ অলপ কৰি। ধুনীয়াকৈ আছোঁ, গৰমত জুই পুৱাই আছোঁ। গৰমত জুই পুৱাই আছোঁ গাইছ, গৰমত জুই পুৱাই আছোঁ। এনেকৈ কি বনাই আছোঁ জানে নে নাজানে? গাহৰি মাংস বনাই আছোঁ। গোহাৰি গৰম উঠি গৈছে ন। তো এইফালে টিকিলক বটপা দিছোঁ, জলকীয়া আৰু আদা। ভালকৈ বটপি হা, এইফালে চা, ভালকৈ বটপি। তই কি খাই আছা? তই নিমকি খাই আছা? খাবা পাব ৰ, কিয় নাপাব? সি খাই নহা কৰিছে না, মাৰবি কিয় মাৰে? হালধিটো ক'ত আছে? হালধি এইটো না, এইটো হালধি দি আছোঁ। পেহলে নজৰ মে চেতিয়া, এইটো হৈ গ'ল আমাৰ গাহৰিটো দি দিলোঁ। গোহাৰিত বনাই আছোঁ, খাম আকৌ। আমাৰ টিকলু মনে কি চাই জলকীয়া আদা বনাই আছে। তো কালি আহিছিলোঁ, কালি পূজা অকণমান চালোঁ, ভিডিঅ' বনা নহ'ল। আজি যদি যাওঁ চাব বনাম।
তো কালি পুৱাই যাম মৰ্নিং টাইম তো এনেকৈ গাহৰি বনাম আৰু খাম আলু ইয়াতে দিছে নেকি কাটি পিচ পিচ কৰি ইয়াতে দিছা বা তেহে অলপ বেছি হ'ব না হা